কেৱল মাত্ৰ এষাৰি বাক্য য'ত ২০০তকৈও অধিক শব্দ আছে। এই বাক্যশাৰীৰে এখন ৰচনা লিখা হৈছে। লাচিত বৰফুকনৰ বিষয়ে এখন সুন্দৰ ৰচনা লিখা হৈছে। অৱশ্যে বাক্যশাৰী কোনে লিখিছিল সেই বিষয়ে মই একো নাজানো। বাক্যশাৰী ইতিমধ্যে ভাইৰেল হৈ পৰিছে। এই ভাইৰেল বাক্যশাৰী মই হোৱাটছএপত পাইছিলোঁ। সি যি কি নহওক, যিগৰাকী ব্যক্তিয়ে এই বাক্যশাৰী লিখিছিল তেওঁলৈ মই জয় জয়তে শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁৰ যি লিখন দক্ষতা তাক মই শলাগ লৈছোঁ আৰু তেওঁৰ বাক্যশাৰীৰে আজি মই এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, ভিডিঅ'টো চাই উপকৃত হ'ব। যদি সঁচাই ভিডিঅ'টো চাই আপোনালোক উপকৃত হয় তেন্তে ভিডিঅ'টোত লাইক কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু প্লিজ 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 অৰ্ণৱ UFRK ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি বাক্যশাৰী পঢ়িবলৈ চেষ্টা কৰোঁ। এষাৰি বাক্যত লাচিত বৰফুকনৰ বিষয়ে। চন ১৬২২ ২৪ নৱেম্বৰত অসমৰ বিখ্যাত টাই আহোম সম্প্ৰদায়ৰ লুখুৰাখন বংশৰ মোমাই তামুলী বৰবৰুৱা আৰু আই নাগেশ্বৰীৰ ঔৰসত জন্মা লাচিত বৰফুকনে সৰুৰে পৰাই অফুৰন্ত শক্তি, অদম্য সাহস আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ পৰিচয়েৰে কৰ্মনিষ্ঠা, একাগ্ৰতা, দক্ষতাৰে সামৰিক অসামৰিক দুয়োবিধ শিক্ষাত পাৰ্গত হৈ দোপতদোপে ৰজাৰ হাঁচতি ধৰা ঘোঁৰা বৰুৱা, দোলা বৰুৱা আদি এটাৰ পৰা আনটো পদলৈ পদোন্নতি লাভ কৰি ক্ৰমান্বয়ে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দুটিমান কঠিন পৰীক্ষা যেনে ১০০০ হাতী চলোৱা, সুবিশাল কলৰ বাৰী নিৰ্ধাৰিত সময়ত কাটি মুকলি কৰা, নিজৰ আত্মমৰ্যাদা বিচাৰ কৰা আদিত হেলাৰঙে উত্তীৰ্ণ হোৱাৰ ফলাফলত আহোম সেনাৰ সেনাপতি পদত অধিষ্ঠিত হৈ নিজ স্বাৰ্থ দেশপ্ৰেমেৰে সকলো সৈন্যক উদ্বুদ্ধ ও নিপুণ সামৰিক কলাৰে প্ৰশিক্ষিত কৰি ১৬৬৩ চনতে আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সম্ৰাট ঔৰংজেবৰ মাজত হোৱা ঘিলাদাৰী চুক্তিখন ৰজা চক্ৰধ্বজ সিংহই অস্বীকাৰ কৰি মোগল সম্ৰাটক কৰ দিবলৈ বন্ধ কৰাৰ বাবে ভয়ংকৰভাৱে অসম আক্ৰমণ কৰিবলৈ বাৰে বাৰে আহি থকা বিশাল মোগল সৈন্যৰ হাতত ১৬৬৯ চনৰ আলাবৈ ৰণত একেদিনাই ১০,০০০ আহোম সৈন্যৰ নিৰ্মম মৃত্যুতো বিচলিত হৈ বিজয় স্পৃহা নেহেৰুৱাই ওলোটাই আহোম মহামন্ত্ৰী আটন বুঢ়াগোহাঁইৰ তীক্ষ্ণ মন্ত্ৰণাৰ সহায়ৰ সৈতে মোগলক ঘটোৱাই অসমখনিক কৰতলীয়া চুক্তিৰ পৰা মুক্ত কৰিবলৈহে লাচিত বৰফুকনে অতি ক্ষিপ্ৰতাৰে সৈন্য সামন্ত আৰু ৰণনীতি প্ৰস্তুত কৰি থকাৰ মাজৰ এটি জৰুৰী গড় বন্ধা কাৰ্যত গাফিলতি কৰা নিজৰ মোমায়েকক দেশতকৈ মোমাই ডাঙৰ নহয় বুলি একেঘাপে শিৰচ্ছেদ কৰি নিজ স্বাৰ্থ দেশপ্ৰেমৰ অমোঘ মন্ত্ৰণা চৌদিশে বিয়পাই একে ৰাতিতে উক্ত গড়টো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি চূড়ান্ত ৰণৰ বাবে সসৈন্যে আগুৱাই যোৱাৰ পথত হঠাৎ নিজে টান নৰিয়াত পৰা স্বত্তেও অকণমান থমকি চিকিৎসা লোৱাৰ বিপৰীতে নিজৰ ৰোগশয্যাৰ বিচনাখনকেহে ৰণুৱা নাৱত তুলি বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ শৰাইঘাটত সন্মুখৰ পৰা সুদক্ষ নেতৃত্ব দি নিজেও অতুলনীয় বীৰত্বেৰে তয়াময়া ৰণ যুঁজি ১৬৭১ চনৰ মাৰ্চ মাহত মোগলক সম্পূৰ্ণৰূপে ঘটোৱাই বিজয় ধ্বজা আজৰি সোণৰ অসমখনিক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰি অৱশেষত চন ১৬৭২ এপ্ৰিল মাহত মৃত্যুবৰণ কৰে। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টোত লাইক কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু প্লিজ 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 অৰ্ণৱ UFRK ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।